জলকীয়াটো ক'ত পৰিলে? নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলোৱে ভালে আছে। আজি এটা নতুন ভিডিঅ'ৰ মাজলৈ পুনৰ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব, আনন্দ পাব। আজি আমাৰ ঘৰলৈ এগৰাকী বিশেষ আলহী আহিব। আলহী মানে হৈছে মোৰ মোমাইদেউৰ ছোৱালী, মোৰ ভণ্টি। আপোনালোক বহুতেই হয়তো তেওঁক চিনি পায় এগৰাকী সু অভিনেত্ৰী হিচাপে, নৃত্য প্ৰতিয়সী হিচাপে, বিহু কুঁৱৰী, বিহু ৰাণী, বহুত কেইটা টাইটেল তেওঁ জিকিছে আৰু অসমৰ আগশাৰীৰ অভিনেতাসকলৰ লগত বহুত কেইটা ভাল ভাল মিউজিক ভিডিঅ'তো তেওঁ অভিনয় কৰিছে। গতিকে চাওকচোন বলক কোননো সেইগৰাকী অভিনেত্ৰী আৰু মোৰ ভণ্টি। আৰু বলক ভিডিঅ'টোৰ মাজলৈ। এয়া আমাৰ আলহী পাই গ'লহি, দেওবৰীয়া আলহী। হাই গাহৰি কালিয়ে ফৰমাইছ দি থৈছে আলহীয়ে গাহৰি খাম বুলি। মই লকডাউনত বিচাৰি গাহৰি আনিছোগে ৰাতিপুৱাই। এয়া আলহী পাই গ'লহি। আমাৰ ভণ্টি ওলাই আহিছে আলহীক আদৰি নিবলৈ। আলহী ঘৰৰে আৰু মামাৰ ছোৱালী, দুইজনী ভণ্টিয়ে। কালিয়ে ৰাতিয়ে ফোন কৰি থৈছে গাহৰি খাম, গুৱাহাটীলৈ যাবগে মানে খোলাৰ লগে লগে। গতিকে শেষ হোৱাৰ কাৰণে গাহৰি খাবলৈ আহিছে আমাৰ ঘৰ। ৰাতিপুৱাই লকডাউনত বিচাৰি গাহৰি আনিছো। এছটিডি খেলি কোনে কোনে ভাল পায় মানে ট্ৰুথ এণ্ড ডেয়াৰ? মই নাজানো, শিকাই দিয়া মানে কেনেকে খেলে। মানে এতিয়া আমি বটলটো ঘূৰাম, যাৰ ফালে বটলটো পৰিব ট্ৰুথ বা ডেয়াৰ ল'ব লাগিব। যদি তুমি ট্ৰুথ লোৱা তেতিয়া আমি সুধিম তোমাৰ লাইফত মানে এনেকুৱা কি কাম কৰিছা। যিয়ে সুধো তুমি সঁচা কথাটো আনচাৰ কৰিব লাগিব, আৰু ডেয়াৰ যিটো দিওঁ সেইটো কৰিব লাগিব। চ' লেটছ ষ্টাৰ্ট। ঘূৰাও দেই। বৰফ খাই খুব ভাল পায়। ফ্ৰিজত বৰফ খাব চাৰিটুকুৰা খাব লাগিব। ধেমালি কৰি মই বৰফ নাই বুলি থাকে কি থাকি মাৰিবি আকৌ, সেইবোৰ নহয় থাকি মাৰিবি। ইয়াতকে আৰু ভালদৰে কেতিয়াও নাপায় গৰমৰ দিনত। খুব পানী দি খাওঁ নহয়, এতিয়া ডাইৰেক্ট খা। আৰু এটা ভাই দেখোন মুখত আৰু বৰফ খালে কিন্তু নোৱাৰিলে। আমি 4 পিচ দিছিলো খাবলৈ। আপোনালোকে দিয়াৰ কেতিয়াও নল'ব। নিজে ঘূৰাই নিজলৈকে পেলালে। মই ভাল কথা সুধিবা দেই। ট্ৰুথ। কলেজৰ দিনত সুধি দিয়া। কলেজৰ দিনৰ নুসুধো। হেৰি, তোমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ মিছা কথাটো কি? আৰু কাক দিছিলা সেইটো বাহ? একদম সঁচা ক'ব লাগিব কিন্তু। মিছা কথা নকওঁ। মিছা কথা নকয়। মই সঁচাকে ভাল লাগে, মিছা কথা নকওঁ। মই ভাবিব লাগিব কেতিয়া কৈছো। আটাইতকৈ ডাঙৰ ফাঁকি আমাৰ ঘৰৰ মানুহ সোপাক, গাঁৱৰ মানুহ সোপাক যে গুৱাহাটীত গৈ মই APSC কচিং কৰিছো। একো কচিং কৰা নাই, এক্টিং কৰিবলৈ গৈছিলো। ধৰা পৰিল। বেছি টান নিদিবা দেই। কেলেকে পৰিব এবাৰ সঁচাকে। আনি দিবা প্লিজ। কি কয় বাথৰুম দেৰ দেৰ ল'ব লাগিব ন? এই তালুকা দে। হেৰি ক, বগীক বহুত ভাল পায় নহয়। বগী মানে আমাৰ কুকুৰজনী। প্লিজ মই মৰমতে বগী বুলি মাতো। বগা কাৰণে বগী নহয়, বেলেগ এটা দিয়া না। বগীক চুমা এটা খাব। বগী বগী আহি গ'ল। বগী মাংস টুকুৰা এটা লৈ আহ না, তেতিয়া তাই গ'ল। মই এতিয়া চুমা এটা খাই দিয়া পটকে ওপৰত। বগীয়ে নিজে হৈ গালে সেইজনী ৰূপ দেখি। মোলৈকে পৰিলে। টাইম ৱেষ্ট কৰি লাভ নাই। এতিয়া মোৰ দেয়াৰকে দে, তুমি ফুটো হৈ গ'ল। আচ্ছা, এটা দেৰ দিওঁ। তুমি জ্বলা খাই ভাল পোৱা নহয়? মই বেয়া পাওঁ জ্বলা খাই। আৰু দিম সেইটো দিয়া। নেলাগে, মই জলকীয়া নাখাওঁ। গছৰ পৰা জলকীয়া ছিঙি আনি খাব লাগিব। চাৰিটা। বৰফ, পানী খাবলৈ ভয় চব লৈ লৈছে। চাওঁ আহক আজি কেনেকে কিন্তু খাব লাগিব।
এইটো জলকীয়া খোৱা, এইটো বেছি টেষ্টি। আমাৰ গদা জলকীয়া গদা জলকীয়া গদা জলকীয়া গিলি নিদিবি আকৌ চুবাব লাগিব। নহ'ব নহ'ব, বহুত ফটোৱা কৰে। নহ'ব, ঐ নকৰিলে নহ'ব, চিটিং চিটিং। জলকীয়াটো ক'ত পৰিলে এইটো চাওক গাইজ, মুখৰ ভিতৰত যাবলগীয়া জলকীয়া মাটিত পৰিলে তাকে খাব লাগিব। এইটো দেখিলে চুবাই দে কেনেকুৱা লাগিছে? খালে অকণমান লৈ লৈছো, তিনিটালে 3 পিচ, অলপ টেষ্ট কৰো তিনিটাই মিলি। লৈ লোৱা অলপ। বনাইছে আমাৰ এইগৰাকী ভণ্টি। টেষ্ট কেনেকুৱা সিজিলে তাই খালো। মই অকণ খাই চাওঁ। বঢ়িয়া হৈছে। অকণ সিজিব লাগিব নি বাৰু? বঢ়িয়া বনাইছে আমাৰ এইগৰাকীয়ে, পাৰিছেগে আৰু। সকলোৰে আমনি লগাত এইবাৰ আমি ৰিল বনাবলৈ আহিলোঁ। ব'লকচোন যাওঁ, 1 2 3 গ। পৰি গৈছোগৈ। ৰিল বনাই বনাই অৱশেষত 4 নম্বৰ বাৰ আমি ছাকচেছ হ'লোঁ ফাইনেলি। ৰিলছসমূহ আপোনালোকে মোৰ ইনষ্টাগ্ৰাম ID চিন্ময় চাউথ দেখিবলৈ পাব। কপিৰাইটৰ কাৰণে ইয়াত দিব পৰা নগ'ল, গতিকে তাত গৈ চাব পাৰে। চাওকচোন আমাৰ তিনিটাকে একে লাগিছেনে? ঘৰৰ লাগিছেনে? ককায়েক ভনীয়েক যেন। বহুত দিন আমি পথাৰৰ ফালে যোৱা নাই, ঘৰতে থাকি আমনি লগাত আমি আজি পথাৰৰ ফালে ওলাই আহিলোঁ আৰু ধুনীয়া ধুনীয়া পৰিৱেশবিলাক আপোনালোকক নপৰিবা। এইবোৰ কাপোৰ পিন্ধি আহি পৰিলে সৰ্বনাশ। এয়া আমি পথাৰৰ মাজে মাজে আহি আছো, বোকা খচি খচি সৰু সৰু আলিয়েদি। পৰিবি চাবি ঐ ভালকে, মই তুলিবলৈ নাই আৰু। ইমানকৈ সাজি কাচি কাৰোবাক বাৰু পথাৰলৈ যোৱা আগতে দেখিছেনে? মই মানে লাজতে আঁতৰিহে দিছোঁ আৰু। দুয়োজনীয়ে বোলে গৈ ফটো উঠিব আৰু ভিডিঅ' বনাবগৈ। আমি আচলতে যিটো জেগালৈ যাম বুলি ওলাই আহিছিলোঁ আৰু অলপ দূৰ বাকী আছে, কিন্তু ইহঁতি দেখিছেনে কেনেকৈ ফটোশ্বুট অ'ত এঠাইত ত'ত এঠাইত। আজি সেইডোখৰ পোৱালৈকে গধূলি হ'বগৈ। বহুত ধুনীয়া জেগাত, অকণমানি দলং এখন আছে, তলেদি জুৰি এটা বৈ আছে, খুব ধুনীয়া জেগা। আহি আছোঁ আমি, মোক এহেঁতি মানে হেৰি কৰিবলৈ আনিলে, কি বুলি ক'ম, বটল দাঙিবলৈ আনিছে। চাওক কি ধুনীয়া দৃশ্য। আলিটো থকাৰ কাৰণে আমাৰ সুবিধা হৈছে। ঘূৰ 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 ঘূৰ। এইখন চাওক, বহুত 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 বছৰ পুৰণি চুইচ গেট আছিলে, এতিয়া একেবাৰে ভাঙিলে, অৱশিষ্টখিনিহে আছেগৈ আৰু। বহুত দিনৰ, আমি জন্মৰ পৰা ইয়াত দেখা আগতে ইয়াত খেলিবলৈ আহোঁ, বহি থাকোঁ, লুকা ভাকু খেলোঁ, তেনেকুৱা দিনৰ আৰু পুৰণি। আমাৰ সেই দুয়োগৰাকী আহি আছে, ফটো মাৰোঁতে পাছ পৰি গৈছেগৈ। আকৌ এতিয়া দলঙত ফটো মাৰিবলৈ আছেই চাগে। তহঁত দুজনী হৈছেগৈ নে ঐ? আৰু কিমান দেৰি? গছৰ মাজত এগৰাকী কোন বহি আছে, ঘামি গৈছেগে ফটো মাৰি মাৰি। ক্লিপ ভাঙি দিছে। পথাৰৰ মাজত একদম মুগাৰ ছেট, পাটৰ ছেট লগাই এইফালে, বা বিৰল দৃশ্য। চ' আমি আহি পাইছোহি, ভাগৰি জুগৰি একদম ঘামি মেলি অৱস্থা নাই।
আৰু আছেই যাবলৈ বহুত দূৰ আৰু আছে বহুত দূৰ আছে এইগৰাকী ভাগৰি একদম গছৰ মাজত সেউজীয়া হৈ আছে আমাৰ একেবাৰে ঘৰৰ ওচৰ যদিও আমি অহা নহয় আমাৰ কিন্তু আজি আহিলো বিৰাট ফূৰ্তি কৰিম বুলি ভাল লাগিছে একদম মজা লাগিছে আপোনালোকক দেখাই দেখাই গৈ থাকিম আৰু আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাব আমাক আৰু যদি কেতিয়াবা এফালে আহে তেতিয়াহ'লে নিশ্চয় আহিব আমি লৈ আহিম লাইক কৰিব আৰু বলক এতিয়া গৈ থাকো ৰেডি নে সব ৰেডি মোবাইলটো যোৱা হলে অৱশেষত ফোপাই জোপাই ওলাইছোহি তিনিটা আৰু অকণমান আছে ৰিণিকি দেখা পাইছো পৰি মৰিম এতিয়া পালোহি আৰু বলক এয়া আমাৰ ফাইনেল ডেষ্টিনেশ্যন লক্ষ্যস্থানটো পাইছোহি এইখিনিতে খুব ধুনীয়া অকণমানি দলং এখন আছে পানী নিগৰি আছে এই লগত প্ৰেংক এটা কৰো এগৰাকী একদম পৰি দিছে আৰু ভাগৰত ফেন এখন লৈ আনিব লাগিছিলে লগতে তো আপোনালোকে কেনেকুৱা পাইছে জনাব কি ধুনীয়া জেগা আমাৰ একদম ঘৰৰ পিছফালে বহুত দূৰ আহিলোঁ কিন্তু হ'লেও ঘৰৰ একেবাৰে পিছফাল দেখিছে আৰু আপোনালোকে নিশ্চয় আহিব আমি ইয়ালৈ লৈ আহিম আপোনালোকক বিৰাট ধুনীয়া লোকেশ্যন একদম ফটোশ্বুট কৰিব পৰা মই নিজেই ইয়াত ফটোশ্বুট কৰিছোঁ এবাৰ চ' আপোনালোকে যদি শ্বুট কৰিম বুলিও ভাবে বিৰাট ধুনীয়া লোকেশ্যন চাই লওক গোটেইকেইটাৰে ভাগৰ লাগিছে অলপ দলঙত বহি লৈছোঁ ভাগৰটো মাৰি লৈছোঁ তাৰপৰা আৰু কিবা কিবি কৰিম আৰু ফটো চটো মাৰিম ফুৰিম ধুনীয়া ধুনীয়া আৰু জেগা আছে আগলৈ আপোনালোকক দেখাম আমি কিবা লৈ আনিব লাগিছিলে খাবলৈ ন ভুল কৰিলোঁ আম পকি একেবাৰে পাহৰি থাকিলোঁ মানে মনতে নপৰিলে নহয় আহিবৰ সময়ত ইমান লৰালৰি হ'ল মই দুয়োজনীকে তাতে এৰি আপোনালোকক ধুনীয়া ঠাই এডোখৰ দেখাম বুলি গৈছিলোঁ কিন্তু দলং এখন আছে দলংখন ভাগি থকাৰ কাৰণে আজি পাৰ হ'ব নোৱাৰিলোঁ পাছত আহিলে আপোনালোকক নিশ্চয় দেখাম দুয়োজনী ব্যস্ত ভিডিঅ' বনোৱাত হৈছেগৈ নাই বনোৱা যথেষ্ট ধুনীয়া সময় আমি ইয়াত কটালোঁ সময় পাৰ কৰিলোঁ ফুৰিলোঁ বহিলোঁ কথা পাতিলোঁ সিহঁতি ফটো মাৰিলে ৰীল বনালে আৰু এতিয়া আমাৰ সকলোৱে ভাগৰ লাগিল গৰমো ইমান বেছি তাতে আৰু ইমান দূৰ আমি খোজকাঢ়ি আহিলোঁ এতিয়া আৰু ঘৰলৈ উভতিম বহুত দিনৰ মূৰত আমি এনেকৈ ওলাই আহিলোঁ তিনিওটা আৰু বহুত ফূৰ্তি কৰিলোঁ তাৰপাছতে সিহঁতি ফটো মাৰিলে ভিডিঅ' বনালে ধুনীয়া ধুনীয়া জেগাবিলাক চালোঁ পানীও খচিলে ৰাতি বেমাৰ নপৰিলে হয় কৰোণা কালত এতিয়া ঘামি জামি গোটেইকেইটা যেনে তেনে মানে বিচনাখনত পৰিবলৈ পালেই হ'ল আৰু দুটাকে পানী বটল ডাঙৰ ডাঙৰ শেষ খতম এইখন ভগা চুইচ গেটখন পালোহি আগৰ দিনৰ তাৰপাছতে আৰু এটা কথা কৈ থওঁ আৰু খুব কম সময়ৰ ভিতৰতে আশাক আপোনালোকে টেলিভিশ্যনত দেখিবলৈ পাব চিৰিয়েল কৰি আছে ৰং চেনেলৰ কাৰণে একদম লিড এক্ট্ৰেছ নামটো কি আছিল দুবৰি নামৰ চিৰিয়েলখন অতি সোনকালে আহিব আপোনালোকে সকলোৱে মৰম দিব বুলি আশা কৰিলোঁ আৰু আমাৰ সৌগৰাকীয়ে গান গাই কেতিয়াবা তেখেতক লৈও নতুন ভিডিঅ' এটা বনাম গান গাই শুনাব আৰু আশাই এক্টিং কৰিব ময়ো এক্টিং কৰিম কিবা কিবি চাবলৈ পাব আপোনালোকে খালি চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব যাতে আমি আৰু ভাল ভাল ভিডিঅ'জ চবেই মিলি বনাই থাকিবলৈ আৰু অলপমান প্ৰেৰণা পাওঁ মোৰ ভণ্টিয়ে কেমেৰাটো ধৰি দিলে আৰু আশা আৰু মই ভিডিঅ' এটা বনাই ল'লোঁ গানৰ এই ভিডিঅ'টো আপোনালোকে মোৰ ইনষ্টাগ্ৰাম ID চিন্ময় চাউথ দেখিবলৈ পাব তাত গৈ চাব পাৰে অৱশেষত আমি আহি ঘৰ পালোহি দিনটো বহুত ফূৰ্তি কৰিলোঁ আজি দিনটো খুব ভালদৰে কটালোঁ আপোনালোকেও দেখিলে গোটেইকেইটাৰে মুখবোৰ ভাগৰুৱা হৈ আছে আৰু আহি পেলাই ভণ্টিয়ে চাওমিন বনালে মই অলপ লৈছোঁ মাত্ৰ তাৰপিছত আশা কৈছোঁ থাকা বুলি কিন্তু আজি নাথাকে পিছত এদিন আহিব থকাকে বোলে গতিকে এতিয়া মই খাই লওঁ তাৰপৰা ঘৰত থৈ আহিমগৈ তাইক ওচৰতে যিহেতু গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে বাকীখিনি
লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আৰু ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাব বাই 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 বাই